Hello everyone, welcome to Mushmi's Kitchen. আজি মই বনাবলৈ ওলাইছো কচু শাক পাতত দিয়া। তাৰ কাৰণে মই লৈছো কচু শাক এমুঠি, কণ বিলাহী কেইটামান, পিয়াজ দুটা, নহৰু এটা, মান ধনিয়া এমুঠি আৰু কেঁচা জলকীয়া 5-6টা মান। প্ৰথমতে কলপাতখন এনেকৈ জুইত লেৰেলাই ল'ম। মোৰ বৰ দিগদাৰ হয়, কেতিয়াবা লেৰেলাইটো লেলেলাই হৈ যায়। এনেকুৱা হয় যেতিয়া মই খুব স্পীডত ক'বলৈ চেষ্টা কৰোঁ। এতিয়া চাফা কৰি থোৱা কচু শাক এনেকৈ কলপাতত দি ল'ম। আমাৰ অসমীয়া মানুহ চবেই এইটো কচু শাক চাফা কৰিব জানেই। ওপৰৰ ক'লা ভাগ অঁতৰাই এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। ওপৰত অলপ কচু শাকৰ পাতো দি দিম, এনেকৈ মিহি মিহিকৈ কাটি। গোটা গোটাকৈ এনেকৈ নহৰু দি দিম, মন গ'লে থেতেলিয়াও দিব পাৰে। জলকীয়া 5-6টা দি দিছোঁ, আপোনালোকে বেছিকৈও জ্বলা দিব পাৰে। এতিয়া দিম পিঁয়াজ, এনেকৈ দীঘল দীঘলকৈ ডাঙৰ টুকুৰা কৰি দি দিছোঁ। এয়া দিলোঁ নিমখ, মান ধনিয়া পাত কাটি দি দিম। মান ধনিয়া দিলে কচু শাকখিনি আৰু বেছি ভাল হয় খাবলৈ। এয়া দিলোঁ কণ বিলাহী আৰু কচুৰ কম্বিনেশ্যনটো এনেও খুব বেছি ভাল হয়। এতিয়া এয়া কেঁচা মিঠাতেল দি দিম ওপৰত। এতিয়া ধুনীয়াকৈ পাতখন বান্ধি ভাপত দি দিম। পিঁয়াজ, নহৰু, কেঁচা জলকীয়া যদিও ডাঙৰ ডাঙৰকৈ দিছোঁ, চব ধুনীয়াকৈ কোমলি যাব। মই এই ষ্টিমাৰটো ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কেৰাহীটো ভাপত দিব পাৰে মন গ'লে। ভাপত দিবলৈ কেৰাহী, প্ৰেছাৰ কুকাৰ চব ব্যৱহাৰ কৰিব পাৰি। কেৰাহী বা প্ৰেছাৰ কুকাৰত অলপ পানী দি এই কলপাতৰ টোপোলাটো এটা টিফিনত ভৰাই ভাপত দিলেই হৈ যায়। এতিয়া মোৰ পাতত দিয়া কচু শাক ৰেডি হৈ গ'ল। মই এতিয়া আপোনালোকক টোপোলাটো খুলি দেখাম। এয়া চাওক, হৈ গ'ল। মই এতিয়া টোপোলাটো খুলিয়ে মোৰ বহুত ফূৰ্তি লাগে। এই পাতখন খোলোতে এনেকুৱা ধুনীয়া চেণ্ট এটা আহিছে। মান ধনিয়া, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, কণ বিলাহী চব মিলি পেলাই খুব ধুনীয়া চেণ্ট এটা আহে। এয়া মই যিটো পাত্ৰত উলিয়াওঁ এনেকৈ কলপাত পাৰি লওঁ, দেখিবলৈও বৰ ধুনীয়া লাগে। ভাত আৰু দাইলৰ লগত যদি এনেকুৱা কচু শাক পাতত দিয়া অকণমান হয়, আৰু কি লাগে। এয়া মোৰ পাতত দিয়া কচু শাক ৰেডি হৈ গ'ল।